মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম শৰীৰৰ অংশৰ বিভিন্ন নাম অসমীয়াৰ পৰা ইংৰাজীত। চুলি, ইংলিছত হেয়াৰ। মূৰ, ইংলিছত হেড। কপাল, ইংলিছত ফৰহেড। চকু, ইংলিছত আই। তাৰপিছত চেলাউৰি, ইংলিছত আইব্ৰো। নাক, ইংলিছত নছ। গাল, ইংলিছত চিক। কাণ, ইংলিছত ইয়াৰ। ওঠ, ইংলিছত লিপছ। মুখ, ইংলিছত মাউথ। দাঁত, ইংলিছত টুথ। জিভা, ইংলিছত টাং। ডিঙি, ইংলিছত নেক। হাত, ইংলিছত হেণ্ড। হাতৰ আঙুলি, ইংলিছত ফিংগাৰ। ভৰি, ইংলিছত লেগ। আঁঠু, ইংলিছত নি। ভৰিৰ আঙুলি, ইংলিছত টো। ভিডিঅ'টো ভাল লাগিলে প্লিজ কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।